আমিও বিচাৰিছো যে তেখেতে হ'ব কাৰণে 100% বিচাৰিছো আমি পাঁচজন বিধায়ক বিচাৰিছো। বেয়া হ'ব নেকি আপোনালোকৰ মতে? না আপোনালোকৰ মতে বেয়া হ'ব নেকি? মুখ্যমন্ত্ৰী যাকে নিদিয়ক। এই মুহূৰ্তত আপুনি পাঁচজন বিধায়ক লগত লৈ আহিছে, হিমন্ত বিশ্ব শৰ্মাক লগ কৰিবৰ কাৰণে আহিছে। আপুনি সমৰ্থন লৈ আহিছে নেকি পাঁচজন বিধায়কৰ তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ? যদি হাইকমাণ্ড যদি তেখেতক বিচাৰে আমিতো সমৰ্থন আছো। নাই আপোনালোকেতো অন্তত বিচাৰিব, দুজন প্ৰাৰ্থী আছে সৰ্বানন্দ সোণোৱাল। আমিও বিচাৰিছো যে তেখেতে হ'ব কাৰণে 100% বিচাৰিছো। আমি ক'ব লাগিব যে হয়তো কাৰ্বি আংলং ৰাইজে বিচাৰিছে। বিয়া পোৱা নাই তেখেতে, কিয় বিয়া পাব? বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিহে কাৰ্বি আংলং ৰাইজে বিচাৰিছে। আৰু এটা কথা আপোনালোকে গম পাব যে নৰেন্দ্ৰ মোদীক কিয় প্ৰাইম মিনিষ্টাৰ কেণ্ডিডেট প্ৰক্ষেপ কৰা হৈছে, য'ত LK আদৱানী থকা স্বত্তে তেখেতে ডেপুটি CM প্ৰাইম মিনিষ্টাৰ আছিলে, নহয় জানো? কিন্তু এই কথাটো এইটোৱে নুসুচায় যে LK আদৱানী বেয়া হোৱাৰ কাৰণে তেখেতক প্ৰাইম মিনিষ্টাৰ কেণ্ডিডেটো প্ৰক্ষেপ কৰা নাই, সেইটোতো নহয়। গতিকে পৰিস্থিতিৰ ওপৰত চাই পেলাইহে আজি কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজে কিন্তু হিমন্ত বিশ্ব শৰ্মাক এজ এ চিফ মিনিষ্টাৰ অফ আছাম হিচাপে বিচাৰিছে। থেংক ইউ, ধন্যবাদ। আমি পাঁচজন বিধায়ক বিচাৰিছোঁ। মই বিশেষকৈ 18 নং হাৰাঘাট MLA সমষ্টিৰ পৰা জয়যুক্ত হৈছোঁ। মই বুপুল ব্যৱধানত মই জয়যুক্ত হৈছোঁ আৰু পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰা আৰু আহিবলগীয়া পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰা তেনে এজন নেতা আমাৰ কাৰণে দৰকাৰ। গতিকে আমি হিমন্ত বিশ্ব শৰ্মাক বিচাৰিছোঁ। দলে যাকে মুখ্যমন্ত্ৰী দিব তেওঁ মুখ্যমন্ত্ৰী হ'ব। এজন MLA মুখ্যমন্ত্ৰী দিব পাৰে নেকি? বেয়া হ'ব নেকি আপোনালোকৰ মতে? না আপোনালোকৰ মতে বেয়া হ'ব নেকি? মুখ্যমন্ত্ৰী যাকে নিদিয়ক। চাওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি অসমৰ ৰাজনীতিক পট্টপেক্ষত তেওঁ এজন শক্তিশালী, কাৰ্যপটু, দক্ষ সম্পন্ন ব্যক্তি। তো গতিকে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে। আৰু আজিৰ ডেটত মই এইটো ক'ব নোখোজোঁ কোন মুখ্যমন্ত্ৰী দিব, কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যোৱা 5টা বছৰ যি সততাৰে নিষ্ঠাৰে কাম কৰিলে, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে। তো গতিকে এইটো দলে সিদ্ধান্ত ল'ব। মানে দলৰ সিদ্ধান্ত এটা কথা যে সৰ্বানন্দ সোণোৱালে 5 বছৰ পালে, গতিকে এইবাৰ অন্তত আপোনাৰ দৃষ্টিত যদি আপোনাৰ কথাটো অলপমান আমি আওপকীয়াকৈ লওঁ, তেতিয়া এইবাৰ অন্তত হিমন্ত বিশ্ব শৰ্মাক সেই সুযোগটো দিয়াটো উচিত। আপোনাৰ আওপকীয়াকৈ এইটো দলে সিদ্ধান্ত ল'ব। আজিৰ ডেটত মই আপোনালোকৰ সন্মুখত আহি ক'ব নোৱাৰোঁ। আপোনাৰ ব্যক্তিগত মতামতটো দাদা। মোৰ বিচৰা নিবিচৰাৰ কথাটো নাহে। চাওক, সৰ্বানন্দ সোণোৱাল নিষ্ঠা সততাৰে কাম কৰিছে অসমৰ ৰাইজৰ বুকুত সকলোৱে তেওঁক ভাল পাইছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোৰ তাত বহুবাৰ আহিছে, আমাৰ জিকাৰ কাৰণে তেওঁ সহায় কৰিছে আৰু তেওঁ এজন এফিচিয়েণ্ট ব্যক্তি অসমৰ ৰাজনীতি পথাৰখনত। দুটা ভাগত বিভক্ত হ'ব নি যদিহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক পাতে বা সৰ্বানন্দক যদি নাপাতে? এটাই দল আছে, কেনেকৈ দুটা ভাগত বিভক্ত হ'ব? নাই, সেইটো প্ৰত্যেকজনৰ ইণ্ডিভিজুৱেল আছে। ময়ো ব্যক্তিগতভাৱে বিচাৰোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিফ মিনিষ্টাৰ হওক, আৰু মই এইটোও বিচাৰোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যি নিষ্ঠাৰে সততাৰে কাম কৰিছে তেওঁ চিফ মিনিষ্টাৰ হৈ থাকক। তো গতিকে আপোনালোকে এতিয়া এইটো কথা আজিৰ ডেটত ইয়াত বহি পেলাই আলোচনা কৰিলে মানেতো মই ভাবোঁ উচিত নহয়। কাৰণ আমাৰ এটা দলৰ ডিচিপ্লিন আছে। দলৰ ডিচিপ্লিন লৈ পেলাই যিটো কাম হ'ব, দলৰ ডিচিপ্লিন লৈ পেলাই যাক মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক দিলেও আমাৰ আপত্তি নাই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চিফ মিনিষ্টাৰ দিলেও আমি অতি সুখী হ'ম। বৰ্তমান এগৰাকী যিহেতু মুখ্যমন্ত্ৰী আছে বা মই আপোনালোকক কৈছোঁৱেই দেখোন যে আমি এফিচিয়েণ্ট এজন কেপেবল মুখ্যমন্ত্ৰী এবাৰ বিচাৰিছোঁ। আগৰজন কি নহয় নেকি? আগৰজনো কেপেবল, মই কেপেবল নহয় বুলি কোৱা নাই। কেপেবল, আমি কেপেবল এজন মুখ্যমন্ত্ৰী বিচাৰিছোঁ। ধন্যবাদ।